হেল্ল' বন্ধুসকল, মই আজি আপোনালোকক শিকাম কেনেদৰে আপুনি দুটা একাউণ্ট খুলিব পাৰিব আপোনাৰ এণ্ড্ৰইড মোবাইলত। হোৱাটছআপ, ফেচবুক, ইউটিউব যিকোনো এপ্লিকেশ্যনেৰে আপুনি দুটা একাউণ্ট খুলিব পাৰিব। চ' ভিডিঅ'টো চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফাৰ্ষ্ট অফ অল আপুনি এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব প্লে ষ্টৰৰ পৰা। চ' এপ্লিকেশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপুনি তাৰ পৰা ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব। এপ্লিকেশ্যনটো হৈছে পেৰালাইজ পেজ মাল্টি একাউণ্ট এণ্ড টু ফেচ। চ' আপুনি এইটো ডাউনলোড কৰি ল'ব। 6.8 MB এইটো ফাইল হয়। চ' আপুনি ডাউনলোড কৰি ল'ব এইটো এপ্লিকেশ্যন। ওপেন কৰি ল'ব। ষ্টাৰ্ট কৰিব। আপুনি ইয়াতে দেখা পাইছে কোনটো আপোনাৰ এপ্লিকেশ্যন ডাউনলোড লাগে। চ' আপুনি হেপী ছেটিং সেইটো লেখাই আছে। হোৱাটছআপটো ল'লে হোৱাটছআপটো ইয়াতে ক্লিক কৰি দিয়ক। মেছেঞ্জাৰ লাগে আপোনাৰ মেছেঞ্জাৰ ক্লিক কৰক। OLX লাগে OLX ক্লিক কৰক। এইবিলাক ক্লিক কৰক। ফেচবুক ক্লিক কৰক, ইনষ্টাগ্ৰাম ক্লিক কৰক, ইউটিউব কৰক, ক্ৰম কৰক। চ' আপোনাৰ মই এড কৰি দেখাই আছোঁ। ক্লিক কৰাৰ পিছত ইয়াতে এড হৈ গৈছে। আপোনাৰ এড হোৱাৰ পিছত আপুনি এইটো নতুনকৈ এটি ইউজ কৰিব পাৰিব। আপোনাৰতো আছেই এটা একাউণ্ট। চ' এইটো আপুনি খোলাৰ লগে লগে নতুনৰ দৰে আহিব, নতুন হোৱাটছআপৰ দৰে আহিব। ফাৰ্ষ্ট টাইম ষ্টাৰ্ট হৈ আছে, চ' অলপ টাইম ল'ব। এইটো নতুনৰ দৰে মানে আহিছে ইণ্টাৰফেচ চব। আপুনি তাতো এটা পাব, সেইটো চলি আছে আপোনাৰ। ইয়াতো এটা পাব। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে আপুনি জনাব নাপাহৰিব আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। চ' থেংক ইউ।